নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকলৈ 3 নম্বৰ সিৰিজটো লৈ আহিছোঁ যোনটো সিৰিজত 20টাকৈ কোৱেশ্চন এনসাৰ থাকিব সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি অপচন এ বৃহস্পতি অপচন বি শুক্ৰ অপচন সি শনি অপচন ডি মঙ্গল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বৃহস্পতি Question number 2 পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় অপচন এ শুক্ৰ অপচন বি বুধ অপচন সি মঙ্গল অপচন ডি শনি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শুক্ৰ Question number 3 সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল অপচন এ ধূমকেতু অপচন বি গ্ৰহাণুপুঞ্জ অপচন সি উপগ্ৰহ অপচন ডি নক্ষত্ৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধূমকেতু Question number 4 বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত অপচন এ গ্ৰীষ্মমণ্ডল অপচন বি শীতমণ্ডল অপচন সি অজন মণ্ডল অপচন ডি বিষুৱ মণ্ডল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ গ্ৰীষ্মমণ্ডল Question number 5 মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে অপচন এ 0 ডিগ্ৰী অপচন বি -2 ডিগ্ৰী অপচন সি 20 ডিগ্ৰী অপচন ডি 90 ডিগ্ৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 0 ডিগ্ৰী Question number 6 1 ডিগ্ৰীৰ অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব অপচন এ 360 ডাল অপচন বি 450 ডাল অপচন সি 20 ডাল অপচন ডি 40 ডাল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 360 ডাল Question number 7 বছৰৰ কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 21 মাৰ্চৰ দিনা অপচন বি 25 মাৰ্চৰ দিনা অপচন সি 1 এপ্ৰিলৰ দিনা অপচন ডি 15 মেৰ দিনা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 21 মাৰ্চৰ দিনা Question number 8 দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম হ'ল অপচন এ এণ্টাৰ্কটিকা অপচন বি এছিয়া অপচন সি আফ্ৰিকা অপচন ডি ওচেনিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ এণ্টাৰ্কটিকা Question number 9 তানখেন কোন সম্ৰাটৰ ৰাজসভাত আছিল অপচন এ জাহাংগীৰ অপচন বি আকবৰ অপচন সি শাহজাহান অপচন ডি হুমায়ুন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জাহাংগীৰ Question number 10 আটাইতকৈ বৃহৎ মহাদেশখন হ'ল অপচন এ এণ্টাৰ্কটিকা অপচন বি এছিয়া অপচন সি আফ্ৰিকা অপচন ডি ওচেনিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এছিয়া Question number 11 পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হ'ল অপচন এ উচ্চতা অপচন বি ঢাল অপচন সি গঠন প্ৰক্ৰিয়া অপচন ডি সংযোজন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উচ্চতা Question number 12 দাক্ষিণাত্য মালভূমিৰ অৱস্থান হ'ল অপচন এ চীন অপচন বি নেপাল অপচন সি ভাৰতবৰ্ষ অপচন ডি ভূটান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভাৰতবৰ্ষ Question number 13 সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয় অপচন এ পৰিমাণ অপচন বি প্ৰয়োজন পূৰাব পৰা সামগ্ৰী অপচন সি ব্যৱহাৰৰ বাবে উপযোগী অপচন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পৰিমাণ Question number 14 উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায় অপচন এ ডিমা হাছাও অপচন বি কৰিমগঞ্জ অপচন সি হাফলং অপচন ডি লখিমপুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ডিমা হাছাও Question number 15 ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল অপচন এ ডিগবৈ অপচন বি যোৰহাট অপচন সি নামচাই অপচন ডি কাৰ্বি পাহাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ডিগবৈ Question number 16 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল অপচন এ অসম অপচন বি অৰুণাচল প্ৰদেশ অপচন সি মণিপুৰ অপচন ডি নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অৰুণাচল প্ৰদেশ
কুৱেশ্যন নম্বৰ 17 উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্যখনৰ নাম কি অপশ্যন এ মিজোৰাম অপশ্যন বি অসম অপশ্যন চি ত্ৰিপুৰা অপশ্যন ডি অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিজোৰাম কুৱেশ্যন নম্বৰ 18 ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ অপশ্যন বি মহাৰাষ্ট্ৰ অপশ্যন চি উত্তৰ প্ৰদেশ অপশ্যন ডি পাঞ্জাৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ কুৱেশ্যন নম্বৰ 19 সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল অপশ্যন এ দক্ষিণ অপশ্যন বি পূব অপশ্যন চি উত্তৰ অপশ্যন ডি উত্তৰ পূব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দক্ষিণ আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় অপশ্যন এ উৰিষ্যা অপশ্যন বি ত্ৰিপুৰা অপশ্যন চি মহাৰাষ্ট্ৰ অপশ্যন ডি পাঞ্জাৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উৰিষ্যা আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ